Welcome back to my channel Actress Lifestyle পৰা সকলোকে আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে বুলি উলাই আছো ৰেডি হৈ আছো ভাবিছে চাগে ন আকৌ ক'বাত যায় বুলি হয় এফালে উলাই যাওঁ ভাবিছো আৰু আপোনালোককো লগতে লৈ যাওঁ বুলি ভাবিছো ক'তনো যাওঁ কি কৰো অকমানকে দেখাই থাকিম বলক তেতিয়ালে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আমি এতিয়া গৈ আছো মোৰ আব্বাৰ খুৰাই হৈছে মোৰ ককা হৈছে আৰু হেতৰ ঘৰলে আমি এতিয়া গৈ আছো এয়া গাড়ীত গৈ আছো আব্বাই ড্ৰাইভ কৰিছে পিছত মোৰ ভন্টি আৰু মা বহিছে হে গাইজ মই এতিয়া অকমান আহি পেলাই ইয়াতে ৰখিছো আৰু আব্বাই গৈছে ইয়াতে ওচৰতে মাছ বিকিছে আৰু আনিবলৈ গৈছে মাছ আৰু এয়া ভন্টি বহি আছে হাই কোৱা আৰু এয়া মা হাই কোৱা আৰু এতিয়া বহি আছো আৰু দেউতা গৈছে আনিবলৈ মাছ তাৰ পৰা যাম মানুহে ঘৰলে চাই থাকিব আমি আহি পাই গলো কিন্তু একদম ঘৰটোৰ পৰা আন্ধাৰ হৈ আছে আপোনালোকে জানো দেখিছেনে মই অকমানকে ভিতৰখন দেখাই দিছো বৰ ধুনীয়াকে সিজিল কৰি পেলাই ঘৰখন ৰাখিছে ভাল লাগিলে হেতু কাৰণে মই আপোনালোকক অকমানকে দেখাই দিলো আৰু এতিয়া আমি বহি আছো পাকঘৰত বহি কথা পাতি আছো আৰু চাহ ওলাইছে হেতি আমি যোৱা দেখি লগালগ পোলাও বনাইছে তাকে বহি অকমানকে দেখাইছো আৰু এতিয়া আমি গৈছো ওপৰটো অকমান চাবলে গৈছো বৰ ধুনীয়া ফুল আৰু পাচলি ৰুইছিলে কিন্তু আন্ধাৰ হোৱা কাৰণে নেদেখালো আৰু এতিয়া আমি নামি আহিলো ওপৰৰ পৰা আৰু এতিয়া আমি খাব লৈছো চাহ অকমানকে দেখালো খাই লওঁ তেতিয়াহ'লে পটাপট চাহখিনি আৰু তাৰ পাছত ঘৰত গৈ লগ পাই আছো Hey guys, just আহি পাইছো আৰু ভাল লাগিলে গৈ পেলে আহি পাই পেলে এতিয়া কাপোৰযোৰ সলাই লওঁ আৰু অকমান ফ্ৰেছ হৈ লওঁ মোৰটো অকমান কিবা বিগ লাগিছে চাহ অকমানো খাওঁ আৰু তাৰ পাছতে আপোনালোকক আকৌ লগ পাম Hey guys, মই এতিয়া মুখখন ধুই পেলাই আহিলো আৰু ভাবিছো মুখত কিবা এটা লগাও আৰু আপোনালোককো দেখাও কি লগাও সো এটো হয় peel off mask front camera পৰা দেখাইছো সো হেতু কাৰণে ভালকে দেখা নাই আৰু এটো অৰেঞ্জৰ হয় লগাই লওঁ এয়া লগাই লৈছো আৰু আপোনালোকে গম পায়ে যে চকুৰ বাউণ্ডাৰীটোত লগাব নালাগে বুলি ইমান পাতলাকেও নলগাব আৰু বৰ ডাটো নকৰিব লাগিব নাপাৰে যে বহুত পাতল হৈছে কিন্তু নহয় পিছত ডাঠ হৈ পেলাই ধুনীয়াকে এৰাই যায় আৰু এতিয়া পাৰ মই কথা পাতিব নোৱাৰো যেহেতু অলপ টাইট হৈ আহিছে আৰু এনেকে মাস্ক লগাই কথা পতাটো ভাল নহয় এয়া হৈ গ'ল আৰু এতিয়া মই শুকুৱালৈকে ৰখিম 10 মিনিটস 15 মিনিটস মান এয়া গুছাই ললো আৰু এতিয়া মই নৰমেল পানী দি পেলাই ধুই দিম আৰু তাৰ পিছতে যেটো আপোনালোকে সদায় ইউজ কৰে আৰু হেতু ময়শ্চাৰাইজাৰ লগাব পাৰে স্কিনটো এতিয়া বহুত বেছি একদম মিহি আৰু একদম সফট লাগিছে বহুত ভাল লাগে আৰু কিবা এটা ৰিলেক্স লাগে মুখ স্কিনটো আৰু আপোনালোকৰ পিম্পলছ যদি আছে পিম্পলছবোৰ ভাল হৈ যায় লাহে লাহে
আৰু মইতো 15 ডেজৰ মূৰে মূৰে লগাওঁ, মানে এমাহত দুবাৰ লগাওঁ। ভাল লাগে মোৰ কিবা এটা লগাই পেলাই। আপোনালোকেও লগাই চাব পাৰে ট্ৰাই কৰি, কিন্তু মোৰ কিবা এটা ভাল লাগে। আপোনালোকৰ কথা নাজানো বাৰু, স্কিনটো চবৰে একে টাইপৰ নহয়, কাৰোবাৰ বেয়া লাগিবও পাৰে, কিন্তু মোৰ ভাল লাগে। হে গাইজ, মই জাষ্ট ভাতকেইটা খাই, জাষ্ট নহয় বাৰু 15 মিনিটছমান হ'ল ভাতকেইটা খাই অহা, আৰু এতিয়া বাজিলে 11:30 আৰু এতিয়া শুবলৈ মন যোৱা নাই। ভাবিছোঁ কিবা এটা কৰোঁ মানে কি ভাবিছোঁ DIY এটা কৰোঁ বুলি, আৰু কৰিম বুলি ভাবিছোঁ যেতিয়া ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। যিসকলে ৰিচাইকেল ক্ৰাফ্ট কৰি ভাল পায় সেইসকলৰ কাৰণে চাগে হেল্প হ'ব অকণমান হ'লেও। ব'লক তেতিয়াহ'লে দেৰি নকৰোঁ, যিহেতু ৰাতি হৈ আহিছে, টোপনি ধৰি আহিব, আৰু পটাপট কৰি লওঁ, তাৰপাছতে চাই থাকিব ভিডিঅ'টো। ব'লক। ইয়াত মই লৈছোঁ এটা বক্স এটা, কাৰ্টুন এটা লৈছোঁ। এইটো ত্ৰিফুলাৰ লগত আহিছিলে। আপোনালোকৰ এনেকুৱা কিবা বিস্কুটৰ পেকেট হওক বা এনেকুৱা পেকেট, ডাইজেষ্টিভ বিস্কুটৰ পেকেটতো এনেকুৱা আহে, এনেকুৱা যিকোনো আপোনালোকে এনেকুৱা পেকেট এটা লৈ পেলাই লৈ ল'লে হ'ব। আৰু মই ইয়াতে এতিয়া বগা ৰংটো চাৰিওফালে মাৰি লৈছোঁ, ফেব্ৰিক মাৰিছোঁ। আৰু ইয়াতে মই এতিয়া কাগজ এখনত লিপষ্টিকৰ ঢাকনাখন দি পেলাই গোলকৈ এটা আঁকি ল'ম। এয়া দেখিছে, মই এনেকৈ গোলকৈ আঁকি লৈছোঁ, আৰু সেইডোখৰ মই এতিয়া কাটি ল'ম। আৰু এইটো হৈ গ'ল, শুকাই গ'ল, হোৱাইট কালাৰ মাৰিছিলোঁ। আৰু ইয়াতে এতিয়া মই সেইটো গোলটোৰ মাজত মই ৰঙা ফেব্ৰিকটো দি পেলাই এনেই দি যাম, ভাল লাগিবলৈ কাৰণে। এয়া চাওক, মই এনেকৈ দি গৈছোঁ, দেখিবলৈ ভাল লাগিব। আৰু এয়া চবফালে এনেকৈ কৰি দিছোঁ। আৰু এটা ছাইড নাই কৰা, কাৰণ মই যিহেতু ৱালত লগাম বুলি ভাবি থৈছোঁ, সেইটো কাৰণে মই পিছফাল ছাইডটো নাই লগোৱা। আৰু গ্ৰীণ কালাৰ ফেব্ৰিকটো দি পেলাই অকণমান সৰু সৰুকৈ গোটেইখন ফুটকৈ দি যাওঁ। এয়া চাওক, দি গৈছোঁ সৰু সৰুকৈ ফুটকৈ। আপোনালোকৰ ইয়াত বেলেগ কালাৰো দিব পাৰে, বেলেগ ডিজাইনো দিব পাৰে যদি আপোনালোকে দিয়ে। মই একদম চিম্পলকৈ দিছোঁ, আপোনালোকে যদি বেলেগ দিয়ে দিব পাৰে। আৰু এয়া চাৰিওফালে মই কৰি দিলোঁ তেনেকৈ। আৰু এইটো ব্লেক কালাৰটো দি পেলাই মই এনেকৈ বাউণ্ডেৰীটো মাৰি দিছোঁ, দেখিবলৈ আৰু ভাল লাগিব কাৰণে। আৰু এয়া মোৰ ফ্লাৱাৰ পট ৰেডি। কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ খালি একেবাৰে নাপাহৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। চাওকচোন ধুনীয়া লাগিছেনে, জনাব দেই। এই গাইজ, মই হৈ গ'ল বনোৱা, আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ একেবাৰে খালি নাপাহৰিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু চেনেলটো যদি মোৰ এতিয়ালৈকে চাই আছে আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে। এতিয়া বাজি গ'ল 1টা, আৰু এতিয়া একদম টোপনি ধৰি আহিছে। চকুটো চাগে দেখিছে সৰু সৰু হৈ আহিছে। এতিয়া শুই থাকোঁ, আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আজিলৈ তেতিয়াহ'লে ইমানেই। নেক্সট ভিডিঅ' এটা লৈ পেলাই অতি সোনকালে আহি থাকিম আপোনালোকৰ ওচৰলৈ। তেতিয়ালৈকে বাই বাই।